চাহখিনি খাই লওঁ ৰ এক পালিয়ে আছে কি কৰোঁ ভণ্টি ভাত কেইটামানে খোজো ৰ অ ভণ্টি দাদা দুটামান ভাত দিবিচোন মোক আজি চব্জি আনে দাদা কম কিবা আনে দাদা আজি আকৌ চব্জি নাই চব্জি নাই চব্জি নহ'লেতো কিবা কেইটামান খাব লাগিব এতিয়া খালী পেটেও থাকিব নোৱাৰা ৰচোন এতিয়া পেটতো ভোক লাগি আছে পকেটতো পইচা নাই এতিয়া মোৰ কিবা এটা কৰিব লাগিব দেই ৰচোন মই কিবা চাওঁ গাঁৱৰ পৰা কিবা পাওঁ নেকি খাবার টাইমে হেৰি কৰিব পাৰোঁ কি কৰোঁ মানে এতিয়া কৰা যায় মানে এতিয়া পেটতো লাগি আছে ভোক এতিয়া চাধা টেমাটো হৈ গৈছে চাধাও নাই এতিয়া কি কৰা যায় হেৰিয়াতো তাত কিন্তু এশ হাঁহ আছে তাৰ পৰা চুৰ কৰি লৈ আহোঁ ৰহ যাওঁ চুৰ কৰিয়ে লৈ আহোঁ আজি যি হয় এতিয়া চুৰ কৰিব আহিলোহে কি কৰিম মাথাতো এতিয়া কি এটা মুখখন লুকাব লাগব ইটাৰেতো মাথা লুকাব নোৱাৰা যদি কাম নহ'ব আৰু কি পথ এইটো মালটো আছে এইটো লৈ পেলাই চুৰ কৰি কোনো দেখা নাপায় এতিয়া আজি ভাত খামে নাযাওঁ কাৰ ঘৰত হাঁহ আছে এতিয়া কোনোবা মানুহ আছে নেকি কোনোবা মানুহ নাই যাওঁ এইটো হাঁহ এইটো চুৰ কৰি লৈ কোন কোনো নাই নহয় যাওঁ কোনোবা এটা আহিছিল ৰচোন এই কোনোবা চোৰ আহিছে নেকি ৰচোন আমাৰ বস্তুখিনি আকৌ চেক কৰি লওক আমাৰ হাঁহটো চুৰ কৰি লৈ গ'ল দাদা উঠি আছোন কোনোবা হাঁহটো চুৰ কৰি লৈ গ'ল বেটা কোনফালে আহিলি ৰ বেটা হেলমেটটো ৰাখিলো তোৰ শাহু পালো চব পালো এতিয়া মোৰে লাভ হ'ল তোৰ আৰু গেল বেটা এনে যাক মই গামছা এখনো পালো পিন্ধিব পাৰিম হেলমেটটো পিন্ধি গাড়ী চলাব পাৰিম যাওঁগৈ আৰু মোৰে লাভ হ'ল গামোচাও খুলিলৈকে দুখান পিন্ধিছো বুলি বাচিলো আজি বা কি মানুহ হাও নাই চব নিলা মোৰ গামোচা নিলা হেলমেট নিলা আৰু লাইফত চুৰ নকৰো জাংগো বাবা খালী পেটে ঘুমাম আজি বাবা লাগে আৰু জীৱনত লাগে ভাত নাখাওঁ কাৰণে কিমান চুৰ নকৰোঁ যি অৱস্থা হৈছিল আজি মোৰ আৰু চুৰ নকৰোঁ বাবা জাংগো ঘৰত আজি খালী ভাত পেটে থাকিম আল্লাহ বিয়া পাতে চশমা দাউৰি পৰি পেলাই কৰিছে বঞ্চিবা ক'ত গ'ল ঘুমাই থাকোঁ আৰু গম নাপালিয়ে হয় তাই দাদা কেতিয়া আহিলে দাদা দাদাই দাদা কি হলে দাদা ভয় খাই উঠছা দেখোন ভণ্টি তই হে একো হোৱা নাই চব্জি আনবা গৈছিলি চব্জি আনবা গৈছিলো মই একো হোৱা নাই দে গামোচা এখন দোকান পিন্ধি গৈছিলি হা কি হ'ল গামোচা একো হোৱা নাই কি হ'ল নো দাদা লাগে আমি নাখাওঁ কাৰণে কিন্তু চুৰ নকৰিব আৰু চুৰ কৰা কথাটো তোৰ আগত কৈ মোৰ লাজো লাগছি মই এয়া পেটৰ ভোকত চুৰ কৰিব গৈছিলোঁ আৰু মই জীৱনতো চুৰ নকৰোঁ ভণ্টি এইখিনি পেটৰ ভোকত থাকি চুৰ কৰিব গৈছিলোঁ আৰু আপোনালোককো কৈ দিছোঁ আৰু জীৱনত চুৰ নকৰিব লাগে পেটৰ ভোকত থাকিব কিন্তু চুৰ নকৰিব বাই কি হ'ল মানে তই ইমান দুখত খুচা তই নিজে বুলি কৈছোঁ ভণ্টি বুলি তই কাওকে যাতে নকৰা মানে এই আমাৰ যে মৃদুল ডকাইত যে আমাৰ গাঁৱৰ তাতে নহয় চুৰ কৰিব গ'লোঁ তাত চুৰ কৰিব যাই মানে মই মুখখন যেনে তেনে বাচি আহিলোঁ একদম সি যাই পেলাই মোক একে গামোচাখন খুলি লৈ গৈছে এখন দুখন গামোচা আছিল তই গমেই পাইছা আৰু যেনে তেনে বাচি আহিছোঁ এইখিনিয়ে আৰু গম পাইছানে পেটৰ ভোকত কৰিছোঁ আৰু এইখিনি দুখ মানে পৰি গৈছোঁ আৰু সি একে ধৰিছিলে মোক ভাগ্য ভাল বাচিলোঁ মুখখন দেখা নাপালে আজি বাচিলোঁ আৰু
দাদা আৰু চুটটো কৰবা নালাগে আমি লাগে লগালতে থাকিম দুবেলা তুমি নাখাম তো গাইজ আজি মানে আমি চাধাটো আমি ৰিয়েলত নাখাওঁ এইটো ভিডিঅ'ৰ কাৰণে কৰিছোঁ আৰু আপোনালোকক কৈ দিছোঁ চুৰ নকৰিব আৰু ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে 2 দিন লাগিছে 2 ৰাতি বেলেগ বেলেগকৈ বনাইছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইজ